ৰাইজ কেনে আছে আপোনালোকে? আজি ভাবিলে এক চুটকিত বনাব পৰা এটা ৰেচিপি বনাব ধুনীয়া আছে। তাৰ কাৰণে আমাক লাগিব বিলাহী, পিঁয়াজ ধুনীয়াকৈ ধুই মেলি কাটি লৈছোঁ। আৰু এই তিনিটা কণী দেখিছে, আমাৰ লোকেল মুৰ্গীৰ লোকেল কণী। তাৰ লগতে লাগিব আমাক ড্ৰাই ফ্ৰুটছ, খিচমিচ, কাজু বাদাম এইখিনি ওলাই ল'লোঁ। আৰু কণী তিনিটা ভাজি লওঁ। এতিয়া কেৰাহী গৰম হৈ গ'ল, কণী তিনিটা দি দিলোঁ। কণী ভজাও হৈ গ'ল। এতিয়া আমি কৰিব লাগিব কাটি থোৱা পিঁয়াজ বিলাহীখিনি ভাজিব লাগিব। এতিয়া ড্ৰাই ফ্ৰুটছখিনিও দি দিলোঁ আৰু খুন্দি থোৱা আদা নহৰু পিচখিনিও দি দিলোঁ। আৰু এতিয়া ধুনীয়াকৈ ভাজিব লাগিব অকণমান গলি যোৱাকৈ। এইখিনি ভজা হৈ গ'ল। বিৰাট গৰম, সেইটো কাৰণে আইচত অকণমান সময় ৰাখি মিক্সি দি দিম, নহ'লে মিক্সি জ্বলি যোৱাৰ চান্সেছ থাকে ন। এয়া হৈ গ'ল পেষ্ট বনোৱা। এতিয়া আমি বনাব লাগে। তেল দি দিলোঁ আৰু এতিয়া পেষ্টখিনি এনেকৈ দি দিলোঁ। একদম ক্ৰিমি ধুনীয়া হৈছে। এতিয়া ভাজিব লাগিব অকণমান টাইম। সোৱাদ অনুসাৰ মছলাখিনি দি দিছোঁ, জিৰা, ধনিয়া, হালধিৰ গুড়া গোটেইখিনি দি দিছোঁ। আৰু নিমখটো আগতীয়াকৈ দিছোঁ। আৰু মিক্সিত লাগি থকা খিনিত পানী অকণমান দি ধুই মেলি তাত ঢালি দিছোঁ। আৰু এয়া আমাৰ হৈয়ে গ'ল, প্ৰায় উতলি আছে বক বকা, দেখিছেনে? আৰু ইয়াতে মিট মছলা অকণমান গৰম মছলা দি দিছোঁ। আৰু আমাৰ গ্ৰেভি ৰেডি। আৰু চাওক, মোৰ থালি ৰেডি। এতিয়া খোৱাহে কথা। গৰম, বিৰাট টেষ্টি। যদি ৰেচিপিটো ভাল লাগিছে তেন্তে আপোনালোকেও বনাই খাব দেই। কমেণ্টত জনাব কেনেকুৱা হৈছে।